Dikhita Nath vlogৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনালো আৰু এতিয়া বাজিছে 9টা মই এতিয়াৰ পৰা vlogটো ষ্টাৰ্ট কৰি দিলো আৰু দেখিছে নহয় হাজবেণ্ড পুৰা কামত লাগি আছে আজি এটা বিশেষ দিন আজি হৈছে বাৰ বাৰ্থডে আৰু আজি মানে ভাগ্যবশত বা আছে আমাৰ ঘৰতে সেই কাৰণে আজি দিনটো কেনেকেনো পাৰ কৰো তাকে অকমান মুহূৰ্ত আপোনালোকৰ লগতো শেয়াৰ কৰিম আৰু মোৰ ইউটিউবতে এনেকে মেমৰি হিচাপে ৰখি যাব সেই কাৰণে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু এতিয়া মই বনাব লৈছো ভাত ৰাতিপুৱা 9টাত ভাত কাৰণ দুপৰীয়া অলপমান দেৰি হ'ব পাৰে এতিয়া বনাও মই ভাত বনাও ডিম ভাজিছো তাৰপিছত অলপমান আলু ভাজিছো দালি চালি নবনাও এতিয়া ৰাতিপুৱাটো এনেকৈ চলাও কাৰণ বা যাব কলেজ আৰু এটা আছে সাৰপ্ৰাইজ মই সেইখিনি আপোনাক পিছত দেখাই থাকিম কাৰণ এতিয়া চিউচিউ কৈ থাকিলে গম পাই যাব তে ভিডিঅ'টো শেষলৈকে চাই থাকিব খাই বৈ হৈ গ'ল আৰু আনিলোগৈ আমি কেকটো মই দেখিছানে পুৰা ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এতিয়া ভাবিছোঁ এনেকৈয়ে থাকোঁ নেকি নাথাকিব ইহঁতে পুৰা খেলি আছে কুঁহিকো নাই নিয়া ধুনুকো নাই নিয়া দেখাক লৈ গৈছোঁ আৰু কেকটো কেনেকুৱা দেখাই দি আছোঁ ৰ'বচোন এইটো মই ফ্ৰিজতে সোমোৱাই থৈ দিছোঁ এতিয়া এনেকৈয়ে থাকক পাছত বেগ ধুনীয়াকৈ দেখাই চেঞ্জ কৰি দিলোঁ কাৰণ বাটো আহি পেলাই মই কাৰণ চাদৰ মেখেলা ঘৰত পিন্ধি নাথাকোঁ সেইটো কাৰণে গম পাই যাব সেইটো কাৰণে মই কাপোৰটো চেঞ্জ কৰি দিলোঁ আৰু লিপষ্টিকখিনি থাকক আৰু এনেই লগালোঁ বুলি গম পাই যাব আৰু ফুলি খুলি দিব লাগিব কাৰণ মই ঘৰত ফুলি পিন্ধি নাথাকোঁ হৈ গ'ল তাৰপিছত এতিয়া বাজিছে 11:30 ময়ো পাকঘৰৰ অলপমান প্ৰিপেৰেশ্যন কৰি থাকোঁগৈ তেতিয়ালৈ বাহঁত আহি পাই যাব কিন্তু বাহঁত আহি পাই যাব মই কালি পূৰা ধুমুহা বতাহ দিছিলে মানে একদম কাৰেণ্ট নাই ফ্ৰিজটো পূৰা ঠাণ্ডা হৈ থকা নাই মানে পূৰা অকণমান কাৰেণ্টটো নাই যিহেতু গৰম উঠি গৈছেগৈ এতিয়া আইচ বক্সটোত সোমোৱাই থৈ দিছোঁ আৰু ফ্ৰিজটো খুলিলেওতো আইচ বক্সটো এতিয়া ইমান খুলিবলগীয়া প্ৰয়োজন হোৱা নাই কাৰণে গম নাপাবই সেইকাৰণে মই তাত ভৰাই থৈ দিছোঁ আৰু যেতিয়া ভিনদেউ আহিব তেতিয়া কেকটো উলিয়াম ভিডিঅ'টো চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ভিডিঅ'টো মইতো বহুত বেছি এক্সাইটেড হৈ আছোঁ কেনেকুৱা লাগিছে আজি যদি মা মানে কেনেকুৱা ফুট মনটো ভাল লাগি আছে ইহঁতে একে মাক বাপেক খেলিয়ে টনি পোৱা নাই আৰু এইটো কেঁচুৱা তাই মানে হেৰি আলহী আহিছে ইয়াতে মানে চিপছ আনিছে কিবাকিবি ভৰাই আনিছে আমাৰ কুঁহিয়ে এইটো দিয়কচোন মানে আলহী হাতৰ পৰা খুজি পেলাই লৈছে এনেকুৱা পূৰা খেলি আছে একদম আজিতো যাবগৈ মনটো বেয়া লাগিব ইমান দিন থাকিলে তে মই পাকঘৰত যাওঁ 11:30 বাজিলে বহুতখিনি বনাবলগীয়া আছে মই এতিয়া বনাই আছোঁ এইফালে বনাইছোঁ হাঁহি মাংস আৰু এইফালে বনাইছোঁ লোকেল মুৰ্গী আৰু বাহঁতো আহি পালে কিন্তু এতিয়াও ভিনদেউ আহি পোৱা নাই ভিনদেউ আহালে বাৰু অপেক্ষা কৰিম কিন্তু এইখিনিও হৈ লওক এতিয়া বাজিছে মানে 1:30 বাজি গৈছে আৰু কাৰেণ্টটো নাই কণ্ডিশ্যন ইমানেই বেয়া হৈ গৈছে এয়া খিকি পূৰা খুলি ল'ব লগা হৈছে কাৰণ চিমিটো মানে কাৰেণ্টটো নাই আৰু ইনভাৰ্টাৰো বন্ধ কৰি থৈছোঁ হয়তো মানে প'ষ্ট চব ভাগি গৈছে সেইটো কাৰণে 3-4 দিন অন্ততঃ লাইন নাহিব সেইটো কাৰণে ৰাতিৰ কাৰণে ইনভাৰ্টাৰটো বচাই ৰাখিছোঁ আৰু এতিয়া এইখিনি মই জল্দি কৰি লওঁ তাৰপাছত কুঁহিয়ে অকণমান বাক কৈয়ে দিলে তথাপিতো গম হয়তো পোৱা নাই কাৰণ মই সেইটো একদম পূৰা লুকাই থৈ দিছোঁ তেতিয়া কৈছিলোঁ চাই থাকক ভিডিঅ'টো মই যে পূৰা এক্সাইটেড হৈ আহি আছোঁ মাংস পূৰা উতলি আছে আৰু এজনে পূৰা টেষ্ট কৰি আছে খাব কেনেকুৱা হৈছে এইখিনি হৈছে লোকেল চিকেনখিনি এইফালে বনাইছোঁ আৰু মই এইফালে বনাইছোঁ খাহীৰ মাংস বৰ বিশেষ একো বনাই থকা নাই লোকেল চিকেন খাহী মাংস তাৰপাছত নেমু তাৰপিছত দালি আছে ভাত তেনেকৈ ভাত খোৱা গৃহস্থ একদম লাষ্টত আৰু এইটো আনিছে ভিনদেউৱে ছাৰপ্ৰাইজ কেক মই বাৰু হেৰি কৰি দিলোঁ আৰু এইটো হ'ল মই অনা কেকটো কোনটো বেছি ভাল লাগিছে ভিনদেউটো নে মোৰটো এতিয়া কাটিং পৰ্ব আনিছিলোঁতো চুপ চাপ ইমান সময় অপেক্ষা কৰি এক্সাইটেড হৈ থাকিলোঁ কিন্তু গম পাই গ'ল সেয়া মই লৈ গৈ আছোঁ বাহিৰলৈ মানে প্ৰত্যেক ৰুমলৈ তাতে ধুনীয়াকৈ কেকটো ধুনীয়াকৈ 2টা দিম আৰু চবেই কাটিম এয়া খুৰা ল'ৰাহঁত আছে আহকচোন বাকীখিনি চাই থাকোঁ মোৰ লগতে আপোনালোকে এনজয় কৰিব মই কিন্তু এটা মেমৰি হিচাপেহে এইটো ৰাখিছোঁ যদি ভাল পায় ধুনীয়া কমেণ্টেৰে উপচাই পেলাওক মোৰ কমেণ্ট বক্সটো
জেঠাইক অকণ খুৱাই দিয়া দিয়া জেঠাইক অকণ খুৱাই দিয়া দিয়া চাপৰি এটা বজাই দিয়া আকৌ তুমিতো চাপৰি বজা চাওঁ লগাই দিওঁ কোনে দিলে কি কৰিলা ঐ ভিডিঅ' অকণ কৰ না ভিডিঅ' অকণমান এতিয়া আকৌ দিমনে এই ধনু বৰখিনি নিদিয়া কিয় খালো বৰ ধুনীয়া মই খাম তুমি কাটিবা দিয়া কাটি দিয়া পটকে কিমান ভাল লাগে ন এনেকে যদি সদায় সদায় বাৰ্থডে হয় এইখিনি চেলেকি দিয়া গালখন গালখন বহুত ক্ৰীম এইটো কাটি লোৱা এইটো কোনে থাকিব মই কাটিব হা এই নাককন মুটি দে এই নাকত সোমাই যাব এনে তো আকৌ কোৱা হেপী বাৰ্থডে হ্যাপি বাৰ্থডে বাই টু ইউ একদম এইটো ইয়াম্মি ইয়াম্মি দে এতিয়া কোনে খাব এইটো কা এই আমাৰ ঢিঙৰ চাগৈ এইটো হুজাই এইটো হুজাই সেইটো হুজাই ঢিঙৰটো এইটো সিফালতো এয়া কেক চেক খাই কৰি লৈ ভিনদেউ বহি আছে এয়া ধুনুৱে মোবাইলত গেম খেলি আছে যাবগৈ এতিয়া এয়া পূৰা গাড়ীত বস্তু ভৰোৱাত লাগি গ'ল মানে যাবলৈ সময় হৈ গ'ল আৰু আমাৰ এইফালে এইজনৰতো একদম মানে ৰেহাই নাই বস্তু খালি উলিয়াব লাগে যাব লাগে এনেকৈয়ে থাকে এতিয়া যাবগৈ ইমান দিন থাকিলে গ'লেগৈ বৰ বেয়া লাগি যায় তথাপিও উপায় নাই যাবই লাগিব এতিয়া গোটেইবিলাক বস্তু এটা এটাকৈ ভিতৰৰ পৰা আনি আনি ভৰোৱাত লাগি গৈছে ভিনদেউৱে সেয়া গাড়ী ওলালে বাটলৈ আৰু আমাৰ ছোৱালীও পূৰা গৈছে জেঠাইকৰ লগত সেয়া বা গৈছেগৈ বাবা কোৱা সেইটো নাখায় এয়া আমাৰ মানে বাৰ যোৱা পাছত আৰু এয়া আলহী দেই হে ৰাম লাজ চোৱা এইখিনি দেই বেছি নাই হেপী বাৰ্থডে লাৰু খাই আছো চাহৰ লগত কি কেক লাৰু বিস্কুট আৰু এটা বিস্কুট খালে লাৰু বিস্কুট পিঠা এতিয়া বাজিব লৈছে দেখিছে নহয় 10:05 আৰু বিৰাট বেছি মানে টোপনি ধৰিছে আৰু এজনী কুঁহি দেখিছে নহয় 7:30 8টা মানতে শুই দিলে তাই এতিয়া অত্যন্ত টোপনি সেইটো কাৰণে আৰুনো কি দেখাম ভিডিঅ'টো শেষ কৰি দিওঁ যদি ভিডিঅ'টো ইমান সময়লৈ চাইছে বহুত বেছি ধন্যবাদ আপোনালোকক আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে গমটো পাই লাইক কৰিব আৰু যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি থ'ব যাতে মই দিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তেন্তে আজিলৈ বাই বাই গুড নাইট আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই অলপমান বডি অইল দি মানে অকণ তাই ভৰিকেইটা মালিচ কৰি দিওঁ সেইকাৰণে তেন্তে বাই বাই